আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? গতিকে অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? উত্তৰটো হৈছে বৰ্ষদেৱ। বৰ্ষদেৱ হৈছে অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা। দ্বিতীয় প্ৰশ্নটো হৈছে পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰূপে পৰিগণিত? ইয়াৰ উত্তৰটো হৈছে কামৰূপী ভাষাৰূপে পৰিগণিত। প্ৰশ্নটো হৈছে মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া নাট লিখিছিল? ইয়াৰ উত্তৰটো হৈছে 6খন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 6খন অংকীয়া নাট লিখিছিল।
প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাটসমূহ লিখোঁতে কি ভাষা ব্যৱহাৰ কৰিছিল? যে শংকৰদেৱে তেখেতৰ যিবোৰ নাট লিখিছিল সেই নাটসমূহ লিখোঁতে যিটো ভাষা ব্যৱহাৰ কৰিছিল সেই ভাষাটোনো কি আছিল? এই প্ৰশ্নৰ উত্তৰটো হৈছে ব্ৰজাৱলী ভাষা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ যিসমূহ নাট লিখিছিল সেই নাটসমূহ ব্ৰজাৱলী ভাষাত লিখিছিল। আৰু যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক। আমি আপোনালোকৰ কাৰণে এনেধৰণে বিভিন্ন ধৰণৰ প্ৰশ্নৰ সৈতে উত্তৰসমূহ লৈ আহিম। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া অভিধানখন কিমান চনত ৰচনা কৰা হৈছিল? অসমীয়া প্ৰথম অভিধানখন কিমান চনত ৰচনা কৰা হৈছিল? এই প্ৰশ্নৰ উত্তৰটো হৈছে প্ৰথম অসমীয়া অভিধানখন ৰচনা কৰা হৈছিল 1867 চনত। 1867 চনত প্ৰথম অসমীয়া অভিধানখন ৰচনা কৰা হৈছিল। Thanks for watching. Good luck for your bright future.